উৰিয়াম ঘাটত যে উচ্ছেদৰ জাননী প্ৰকাশ কৰিছিল সেই অনুসৰি উচ্ছেদৰ আগতে শ বেদখলকাৰীয়ে তালি টোপোলা বান্ধি তাৰ পৰা অসমৰ চুকে কোণে আহিছে বুলি জানিব পৰা গৈছে। তাৰে কিছুমানে কলিয়াবৰৰ ৰেকা পাহাৰত খোপনি পুতিছে বুলি বীৰ লাচিত সেনাক ৰেকা পাহাৰৰ ৰাইজে জনাইছে। খবৰ পোৱাৰ লগে লগে কলিয়াবৰৰ বীৰ লাচিত সেনাই গৈ সোধপোছ কৰি তেওঁলোকক ইয়াৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়। অনাগত দিনত কলিয়াবৰ বুলিয়ে নহয় অসমৰ কোনো ঠাইত বেদখলকাৰী প্ৰৱেশ কৰিব নোৱাৰিব বুলি দাবী জনাই বীৰ লাচিত সেনাৰ সদস্যসকলে। কোট কেতিয়া আৰু কেনেকৈ আহিছিলে? মই তাতে খেতি কৰিছোঁ গোদামত কেতিয়া তাৰ পৰা কেতিয়া আহিলে? আজি আহিছে তাৰ পৰা। আজি তাৰিখটো কওক। আজি তাৰিখটোতো আমি নাজানো কিমান আছে বুলি। 24 তাৰিখ। কোনে আনিছিলে আপোনাক? কোনে আনিছিলে? মই ইয়াতে কৈ পেলাই আহিছোঁ। তাকেতো আপোনাক আনিলে যে কোনে আনিলে? কাক কৈ আহিছিলে? আপুনি ইয়াত যে আহিলে যে আপুনি কেনেকৈ আহিলে? ইয়াত আহিম বুলি কেনেকৈ ভাবিলে? মই ভাবিছোঁ এইটো মোৰ জন্মস্থান জাগা। মই যালে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে? আছে। বাৰ্থ চাৰ্টিফিকেটৰ জন্ম জেগা কি লিখা আছে? যাৰ পাছত উৰিয়াম ঘাটত লেখা আছে। বাৰ্থ চাৰ্টিফিকেট দেখাব পাৰিব এতিয়া? পাৰিম। তো উৰিয়াম ঘাটত আপোনাৰ জন্ম, আপুনি ইয়াত কেনেকৈ আহিলে? নহয়, উৰিয়াম ঘাটত জন্ম নহয়, জন্মটো ইয়াতে হয় মানে তাতে ওলাইছে মানে। আপোনালোকৰ লগত গাড়ী কেইখন আহিছে লগত? আমি এইটো ক'ব নোৱাৰিম, আমি অকলে আহিছোঁ এইটো জানো। আপোনাক ইয়াত মাতিলে কোনে? মাতিলে কোনে? কোনে মাতা নাই, মই নিজে। এই মানুহ ঘৰ আপোনাৰ কি লাগে? মামা লাগে আগৰ পৰাই। এইপিনে ঘৰ এই মানুহজন আপোনাৰ মামা লাগে? এইপিনে ঘৰ এইটো দাদা। আপুনি দাদা ক'লে এইপিনে ভাই ক'লে, মানে সঁচাটো কোনটো হয়? এইটো মামা হয়। কওকচোন এতিয়া কি হৈছিলে আজি? এইটো আমাৰ দেউতাৰ ভাগিন হয়, উৰুংঘাটত থাকিছিলে। আগত তেখেতৰ দেউতা ইয়াতেই আছিলে। আজি 20-25 বছৰ আগত ইয়াৰ পৰা গুচি গৈছিলে। এটা ৰাতিপুৱা ঘপক কৰি আহিলে। তাৰপিছত মই লগালগ গাঁওবুঢ়াক জনালোঁ। গাঁওবুঢ়াই কি ক'লে? গাঁওবুঢ়া ক'লে যে বস্তুটো বেয়া হৈছে, এনেকৈতো সোমাব দিব নাপাৰে। দাদা আমাক মাল বস্তুখিনি থৈ বোলে সিহঁতে গুচি যাব। হেৰি আপুনিও জানে যে তেওঁলোক যে উচ্ছেদ হোৱা তাত, আপুনি ইয়াত কেনেকৈ জেগা দিলে থাকিবলৈ? এতিয়া চাওক, জাগা আমি দিয়া নাই। দিয়া নাই ইয়াত কেনেকৈ মাল নমালে? এতিয়া মাল নমাইছে, আমাৰে নিজৰ ভাই হয়, সেই বুলি আহিছে। এতিয়া নিজৰ ভাই ককাই বুলি আমি পৰিচয় দিছোঁ। আপোনালোকে ৰহক আমাৰ যদি অসমৰ মানুহৰ যদি অসুবিধা হৈ আছে তেতিয়া আমি সেই মানুহজনক ৰাখিব নোৱাৰিম, দিয়ে দিব লাগিব। সেইটো এতিয়া আমিতো আৰু আপোনাৰ তাত আহিছে যে হেৰি আমি জানিব পৰা মতে আপোনালোকক পুলিচে বা কোনোবা চালান এখন দিছিলে। চালানখনত লিখা আছে আপোনালোক ক'ত যাব? চালানখন ক'ত? চালানখন অনা নাই মই। সেইটো চালানখন অনা নাই যে আপোনাৰ গাত দুখ। আপুনি কিয় অনা নাই? আপুনি হোৱাটছআপ কৰি কাৰোবাক বুজক। এইটো নাজানো দে বেলে পুলিচে নিদিয়ে জানো? আপুনি চালানটো দিব লাগে। কোন থানা পৰা আনি চালানখন দিছিলে? এইটো উৰিয়াম ঘাটত। আপোনাৰ কোনোবা চিনাকি আছে তাত? আছে। আপুনি হোৱাটছআপ কৰি খুজিব পাৰিব? হোৱাটছআপ কৰি আমি গম পাইছোঁ উৰিয়াম ঘাটৰ পৰা 3খন গাড়ী আমাক কলিয়াবৰৰ মিছাত সোমাইছে বুলি গম পাইছোঁ। ইতিমধ্যে আমি এখন গাড়ী ধৰিবলৈ সক্ষম হৈছোঁ। তেওঁ ৰেকা পাহাৰ কি নাম আছিলে তেওঁজনৰ? আপোনাৰ নামটো কি আছিলে? আব্দুল হুছেইন ঘৰত তেওঁ আহিছিলে। তেওঁলোকে মানে ঠাই দিছিলে থাকিবলৈ। আমি লাচিত সৈন্যক ওলাই আহিছোঁ। আমি তেওঁলোকক এটাই স্পষ্ট কৰিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ কলিয়াবৰত হওক বা আমাৰ অসমত হওক থাকিব নোৱাৰে। তেওঁলোকক আমি ওলাই যাবলৈ আমাৰ বীৰ লাচিত সেনাৰ পৰা আমি সকলোৱে তেওঁলোকক সকিয়নি দিছোঁ। আগন্তুক তেওঁলোকে আৰু এইটো ভাবিবও নোৱাৰিব, আমাৰ অসমৰ পৰা ওলাই যাব লাগিব তেওঁলোক। জয় আই অসম। কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।